Good morning, sir. Good morning. Good morning. আজি ক্লাছলৈ কেনি গ'ল? ছাৰ, আচুৰ্য বৰপাত্ৰ বিয়া যে বিয়া খাবলৈ গ'ল। আচুৰ্য বিয়া খাবলৈ গৈছ। তইনো কেতিয়া আহিলি অকলে অকলে? ছাৰ, মোৰ বহাগ ঘৰ মন যে দোকানে আহিলো আৰু। তোৰ বহাগ মন, তই বিয়া খাই আহিছ, চিকৰ খাই আহিছ। বহাগ ছাৰ, চিকৰ নহয়, ছাৰ, কেজি খাইছোঁ। বাৰু দে, যোনেই আহক নহওক, আজি আমি পঢ়িম ছ'চিয়েল চায়েন্স। তহঁতি ঘৰত পঢ়িছনে? ছাৰ, ছ'চিয়েল চায়েন্স পঢ়াৰ আগতে বাহিৰৰ পৰা মুখি আহোঁগে। ছাৰ, মই কালি ৰাতিটো গোটেই ছ'চিয়েল চায়েন্স পঢ়ি আছোঁ, ৰাতি পঢ়ি মেলি চব পঢ়িয়ে আছোঁ। তাৰ আগতে পেচাব কৰি আহোঁগে নেকি? যাবি বাৰু বাহিৰলৈ, আৰম্ভ হৈছেহে। তই যাওঁ কৰি আছ যে বাৰে বাৰে। যাবি বাৰু, তাৰ আগত তই মোক এটা প্ৰশ্ন কৰি থৈ যা। এদিনত কেইঘণ্টা? ঘণ্টা নহয়, ঘণ্টা। দিনত 12 ঘণ্টা, ৰাতি 12 ঘণ্টা, মুঠতে 24 ঘণ্টা। মূৰ্খ, ঘণ্টা নহয়, ঘণ্টা নহয়, ঘণ্টা 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 নহয়, ঘণ্টা। তোৰ ইমান সময় থাকিলি নহয়, কোনো নাই ক্লাছত, তহঁতি দুটাহে। তোৰ অথনিৰ পৰা মুতিব হাত লগা নাই ভাই। ছাৰ, ভাই নহয়, তেতিয়াহ'লে তই এই বৰ্ডত প্ৰশ্ন এটা কৰি থৈ যা, তাৰপিছত বাহিৰলৈ যা, নহ'লে আজি কিন্তু তই যাব নাপাৱ। সদায় তোৰ নিচিনা ল'ৰাই বুজিছ পাৰ্কত মুতি ধেমালি কৰে। এইবোৰ কিন্তু আজিৰ পৰা নহ'ব দেই। তই প্ৰশ্ন কৰি থৈ যা, নহ'লে ইয়াত তই মুতিবলৈ যা। ছাৰ, যাবলৈ দিয়ক না, বহুত জোৰেকে লাগিছে। তই যোৱাৰ আগতে মোক প্ৰশ্ন এটা কৰি থৈ যা। পতা। ঐ, তই ক'ত যাৱ? সি মুতিব, তই জোৰ দিবি নেকি? বহ, তই বহ। ছাৰ, ষ্টুডেণ্টক পৰা মনা আছে দেই। মানা আছে? ষ্টুডেণ্টক পৰা মানা আছে? চালা, তই মোৰ ওপৰত বাঁহ ভৰাবি আৰু মই মনে মনে থাকিম। না বাবা, না। মই গান্ধী নহয় বেটা, মই ভগত সিং। তই মোক মাৰিবি আৰু মই না বাবা, না। তেনেকৈ কাম কৰিবা। তই কামৰ যা সেইখিনি কাম কৰি যা। কাইলৈ পৰা ঘৰৰ পৰা পলিং লৈ আহিবি। তই মোটা তাপাই মুতিলি যে? ছাৰ, ৰখিব পৰা নাছিলো, এইটো কাৰণে মুতি দিলো আঁতৰ। কি ছাৰ, তোমাৰ ভালনে? বাৰু দিখৰ, তইতো গোটেই শ্ৰেণী কোঠাটোৰ ভিতৰত তই চোকা ল'ৰা হয়। তইতো চুৰ কৰি হ'লেও পাছ কৰই। আজি তই 5, 6, 7, 8, 9 হাফ তইতো পাছ কৰি আহিলি চুৰ কৰি পেলাই, নকল মাৰি পুৰিয়া। তোৰ ধান্দা, তই তেনেকৈ পাছেই কৰিলি। আজি তই নকল নমৰাকৈ মোক কচোন, 1 কেজি কপাহৰ ওজন বেছি নে 1 কেজি শিলৰ ওজন বেছি? ছাৰ, এইটো মোৰ ভাতৰ লগত মাল খোৱা। হেই, মাল নহয়, ভাতৰ লগত চুলাই মাল নাহে মুখত। পানী খোৱা। ভাতৰ লগত পানী খোৱা ক। 1 কেজি কপাহৰ ওজন বেছি। নহয় মূৰ্খ, 1 কেজি কপাহ 1 কেজি শিল, কোনটোৰ ওজন বেছি? কপাহৰ। কোনে শিকালে তোক এইবোৰ? এইবোৰ কোনে শিকালে তোক? ছাৰ, যাব নালাগে, প্ৰমাণেই দিয় দে, প্ৰমাণকে দে। হেই মূৰ্খ, এইখন কি কৰিলি তই? ছাৰ, 1 কেজি কপাহ আপোনাক মাৰি দেখুৱাই দিলোঁ। এতিয়া সেইটোকে আমি আপোনাক মাৰি দেখুৱাই দিওঁ। কি কৰ এইবোৰ? থক নালাগে, তই প্ৰমাণ দিবলৈ বহ এইখিনি বহ। প্ৰমাণ দিব নালাগে। হ'ব। তেতিয়াহ'লে আজিলৈ ক্লাছ ইমানতে সামৰণি মাৰিছোঁ। তই কবিতা এটা গাই আজি ক্লাছ ছুটি কৰিছোঁ। কবিতা এটা তই গাই ল, পটাপট গা। ময়ো গাম, তয়ো গা। মই নাগাওঁ, তই গা। তই গা। মই নাগাওঁ, তই গা।
ধুনীয়া মাক গাঁওখন ইহঁতি গাভৰু ছোৱালীয়ে ভৰা তাৰে যদি পঠাব নোৱাৰি ইহঁতো দেখা ল'ৰা ঐ মূৰ্খ এইবোৰতো কোনে শিকালে আপোনাৰ জীয়েক জুৰি যে তাইৰ লগত শিকিলো আকৌ এই সেইবোৰ কথা যাত্ৰা ক'ব নোৱাৰি এতিয়া যেতিয়া কৈ থাকিবি সেইবোৰ কথা বাপেকক পতালেহে জীয়েক পতিব অ' বাঘে কোৱা তই আকৌ এইটো কি কৈছ তই আমাৰ জুইক চিনি পাৱ ৰহ আজি যি হ'ল হ'ল আজি ইমানতে সামৰণি মাৰিছোঁ তাতে বিহুত আহে কাইলৈ আকৌ নতুন এটা চেপ্টাৰ লৈ পেলাই নতুনকৈ পাম তহঁতি চক্ৰেটিছৰ বিষয়ে পঢ়ি ল'বি কাইলৈ সুধিম আৰু চক্ৰেটিছে যে এটা কথা কৈছিলে তহঁতৰ মনত আছেনে কি কৈছিলে সেই ৱালখনত লিখা আছে চা ৱালখনত লিখা আছে জ্ঞানে শিক্ষা শক্তি কিবা কিবি আকৌ সবাতোতকৈ শক্তিশালী মুক্তি চেল্ফ এষ্টিক স্পিক নে কি এইবোৰ শিক্ষাই জ্ঞান জ্ঞানে শক্তি চকেটিছে কৈছিলে কাইলৈ চকেটিছ পঢ়াম তহঁতক এই শক্তি জ্ঞান জ্ঞানৰ কথা পঢ়াম চকেটিছ দেই